হয় নিশ্চয়কৈ মই বৰ্তমান আছো ডিফুৰ কাছা ষ্টেডিয়ামত আৰু মোৰ হৈতে আছে বিশেষ এটা টিম কাৰণ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই সকলোৱে চিনি পায় অসমত বুলি নহয় বলিউডতো তেখেতে কাম কৰি আহিছে মোৰ হৈতে আছে লোকেল কমফুৰ এটা টিম আমি লোকেল কমফু 3 আপোনালোকে গম পাইছে 5 ছেপ্টেম্বৰলৈ আহি আছে আৰু আপোনালোকে চাব লোকেল কমফু আৰু আমি তেখেতলোকৰ লগত কিছু বাৰ্তালাপ কৰিম কিয়নো আজিৰ দিনটো দেখা পোৱা গৈছে তেখেতলোক এনেদৰে ডিফুৰ কাছা ষ্টেডিয়ামত আহিবলৈ উপস্থিত হৈছে আৰু যি লোকেল কমফু 3 তেখেতলোকৰ কি নতুনত্ব দেখা পোৱা যাব বা ৰঘুপতি আমি যদি কওঁ ৰঘুপতিৰ কথা যদি ক'বলৈ যাওঁ বা বিদুৰ ভাইৰ কথা ক'বলৈ যাওঁ এই পৰ্যন্ত সিনেমা হলত চলি আছে আৰু আমি আমাৰ হৈতে আছে যি টিম আমি তেখেতলোকৰ লগত কিছু কথা পাতিম দাদা প্ৰথমতে কাৰ্বি আংলং লাইভত স্বাগতম জনাইছো আৰু কাৰ্বি আংলংলৈ স্বাগতম জনাইছো কেনেকুৱা অনুভৱ নতুন পৰিকল্পনা কিয়নো আপোনালোকে লোকেল কমফু 1 বনালে 2 বনালে এটা 3 কি নতুনত্ব দেখা পোৱা যাব আৰু কি ক'ব এই ক্ষেত্ৰত লোকেল কমফু 3 কথা কোৱাৰ আগতে মই এটো ক'ব খুজো যে মই জীৱনত প্ৰথমবাৰ ফুটবল মেচ লাইভ চাইছো ইনফ্যাক্ট জাভেদৰ প্ৰথমবাৰ ফুটবল মেচ লাইভ ইয়েস এণ্ড বহুত এনজয় কৰিলো এণ্ড মেচটো খুব এক্সাইটিং আছিল এণ্ড ইমান ধুনীয়া ষ্টেডিয়াম আছে আৰু আটাইতকৈ ডাঙৰ কথা হাউচফুল আছিল সো ৰাইজে যে স্পৰ্ট এটাক ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰে সেইটো চাই খুব ভাল লাগিল খুব এনজয় কৰিলো ইয়ালৈ আহি এতিয়া লোকেল কমফু 3 কথা যদি ক'বলৈ যাওঁ আমি এবাৰ গোটেইখিনি ষ্টৰিটো লোকেল কমফু 1ৰ যিকেইজন কেৰেক্টাৰ্ছ আছিল বনজো ডুলু তানসেন মন্টু দাস আৰ্লিদা সো সেই সেম কেৰেক্টাৰখিনি আপোনালোকে লোকেল কমফু 3 দেখা পাব কিন্তু এবাৰ এটা নতুন কাহিনীত সো যিখিনি সেম ফ্লেভাৰ্ছ আছিল লোকেল কমফু 1 সেইখিনি আপোনালোকে আকৌ লোকেল কমফু 3 পাব বাট ইন আ নিউ পেকেজ এতিয়া ৰঘুপতি আছে বিদুৰ ভাইৰ কথা ক'বলৈ যাওঁ যদি এতিয়াও সিনেমাত চলি আছে কিন্তু তেখেতলোকক প্ৰত্যাহ্বান জনাব নেকি আপোনাৰ লোকেল কমফু 3 ৰঘুপতি আৰু বিদুৰ ভাই যে সাকসেসফুল হৈছে সেইটো আমাৰ গোটেই ইণ্ডাষ্ট্ৰিটোৰ কাৰণে খুবেই ভাল কথা কাৰণ এখন ফিল্ম যেতিয়া সাকসেসফুল হয় তেতিয়া সকলো ফালে অপটিমিজম এটা আহি যায় সিনেমা হলৰ কাৰণে ভাল কাৰণ তেওঁলোকৰ বিজনেছ ভাল হৈ যায় এণ্ড ৰাইজৰ মাজতো এটা অপটিমিজম আহি যায় যে অসমীয়া ফিল্ম এতিয়া ভাল হৈছে পইচা খৰচ কৰি আমি টিকেট কিনি সিনেমা চাব পাৰোঁ সেই কনফিডেন্সটো আহি যায় ৰাইজৰ মাজত সো এইটো আমাৰ সকলোৰ কাৰণে ভাল কথা যে ৰঘুপতি আৰু বিদুৰ ভাইৰ নিচিনা সিনেমা ইমান ধুনীয়া বক্স অফিচ বিজনেছ কৰিছে সো সেইকাৰণে আমিও আশাবাদী আমি যদি ক'বলৈ যাওঁ আপুনি বলিউডতো কাম কৰিছে আৰু পুনৰ আপুনি যি প্ৰথমত আপোনাৰ জাৰ্নি আছিলে লোকেল কমফু 1ৰ পৰা এক সফল সামৰণি যিহেতু আপোনালোকে আজি 3 নম্বৰ পৃষ্ঠা আপোনালোকে ওলাইছে যে তৃতীয় খণ্ডটো ওলাইছে কি লৈ পেলাই শ্বুটিঙতো যথেষ্টখিনি কষ্ট হৈছে বা যথেষ্টখিনি প্ৰত্যাহ্বান আছিলে ইয়াত আপোনালোকৰ সময়বিলাক কেনেকৈ মেনেজ আৰু চবতছে ইয়াত আপোনালোকৰ কেৰেক্টাৰসমূহ যদি কথা ক'বলৈ যাওঁ লোকেল কমফু 1ত আচলতে বহুত ধুনীয়া চিনেমা ইয়াত প্ৰথম মানে অসমত লোকেল কমফুৱে এটা নাম কৰি গৈছিলে আৰু সকলোৰ মুখতে কিছুমান ডাইলগ আছিলে যে কিবা কিবি কৈ পেলাই বিভিন্ন ডাইলগ আছিলে ইয়াত যদি আমি দুটামান কথা শুনো বা দুটামান ডাইলগ যদি লোকেল কমফু 3 শুনিও কি ক'ব বিচাৰিব প্ৰথম কথাটো এইটো এয়া জাভেদ এনেই এইটো মে গৰীব হুঁ কৈ থাকে ইউটিউব ভিডিঅ'জত কিন্তু এইবাৰ ই হৈছে দামী ভিলেন যিয়ে পিন্ধে 50 তোলা সোণৰ চেইন 50 তোলা সোণৰ চেইন আৰু ইয়াৰ পৰা ডাইলগ এটা শুনিব পাৰে জাভেদ আছে আমাৰ আমি জাভেদৰ সৈতে কিছু কথা পাতিম যে আপোনাক প্ৰথমত স্বাগতম জনাইছো কাৰ্বি আংলং লাইভত আৰু কি ক'ব আপোনাৰ এইবাৰ 50 তোলা যিহেতু বাপি লেহিৰি পিন্ধিছিল আৰু ইয়াত আপুনি পিন্ধিছে মানে কেনেকুৱা অনুভৱ আৰু কি ক'ব ডাইলগ এটা আপোনাৰ পৰা মানে ড্ৰেছিং সেন্সত আৰু মানে অকমান সিমিলাৰিটিজ দেখা পাব বাপি লেহিৰিৰ লগত বাট মোৰ ডাইলগ এটা বিশেষ ডাইলগ আছে যোনটো মই কওঁ এইটো হিন্দীত আছে চন্দু के चाचा ने चंदू के चाची को चांदी की चम्मच से चटनी चटाई এইটো মানে মই খুদু বেলেগ আমাৰ কেৰেক্টাৰ এজন আছে আৰু আসলজনকে চাচাক খুদু আৰু তেওঁ মোক ভাল এটা ৰিপ্লাই দিয়ে মানে তেনেকুৱা আৰু বহুত বেলেগ ধৰণৰ কেৰেক্টাৰ এটা প্লে কৰিছোঁ থেংকছ টু কেনিদা মোক অপৰচুনিটি দিয়াৰ কাৰণে আৰু ভাল লাগিছে শ্বুটিং কৰি বহুত প্ৰত্যাহ্বান আছিলে তেনেকুৱা আপোনালোকে যিহেতু মানে পৰিকল্পনাটো লোকেল কমফুৰ প্ৰতি বিভিন্ন মানে ধৰক বহুত কষ্ট বা বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কেনেকুৱা ধৰণৰ পাৰ কৰিছে সময়খিনি কষ্ট হৈছে গোটেই টিমৰ কষ্ট হৈছে আৰু এবাৰ কেনিদা কোৱা মতে এবাৰ আমি ডাবল খৰচা কৰিছোঁ ডাবল ট্ৰিপল আই গেছ আৰু তাৰ লগত মানে চবে একশ্যন কোৰিঅ'গ্ৰাফি বহুত বঢ়িয়া হৈছে প্ৰেক্টিছ বহুত আগৰ পৰা কৰি আছিলোঁ আৰু চবে নিজৰ বেষ্ট দিছে আৰু সেইটোৱে কষ্টখিনি ফল পাম বুলি আশা ৰাখিছোঁ আশাবাদী এইবাৰ চিনেমা জগতত নতুন এটা ধাৰা সৃষ্টি কৰিব আশাবাদী আছোঁ আমি আশা কৰোঁ ৰাইজে আঁকোৱালি ল'ব কাৰ্বি আংলঙত আহি কেনেকুৱা লাগিল বহুত বঢ়িয়া লাগিল মোৰ ফ্ৰেণ্ড এজন আছে ৰিমন তাত থাকিলোঁ আমি লাঞ্চ কৰিলোঁ প্লাছ ইয়াতে আহি মোৰ লাইফৰ ফাৰ্ষ্ট ফুটবল মেচ চালোঁ লাইভ হোম টিম জিকিছে চ' গ্ৰেট ফিলিং
ভাল লাগিছে ভাল লাগিল এটা কথা ক'বলৈ যে আপুনি যিহেতু ইয়াত লোকেল কুম্ফুৰ লগত জড়িত হৈ আছে বা লোকেল কুম্ফুৰ আপুনি ইয়াত বিভিন্ন কেৰেক্টাৰত আপুনি অংশগ্ৰহণ কৰিছে বা আপুনি যিহেতু আগত ক'ত কৰিছিলে আপুনি কিবা আগত তেনেকুৱা জগতৰ লগত চিনেমা জগতৰ লগত জড়িত আছিল চিনেমা মানে মোৰ ফাৰ্ষ্ট চিনেমা কেনেডাৰ লগতে আছিল কি কোৱা দুষ্টি বুলি এখন কৰিছিলোঁ তাৰ আগত মই শ্বৰ্ট ফিল্মছ কৰোঁ আৰু ইউটিউবত মই অলপ কাম কৰিছোঁ আৰু এইটো মোৰ ছেকেণ্ড চিনেমা এইটো বহুত আশাবাদী আৰু আমি কেনেডাৰ ওচৰলৈ আকৌ যাম দাদা আপোনাৰ মাতৃ ইয়াতে চাকৰি কৰি আছে আছিল আৰু আপুনি মাতৃৰ য'ত চাকৰি কৰিছে তাতে আহিছে তে সেই লৈ পেলাই আপোনাৰ কাৰ্বি আংলঙত আপুনি আগতো আহিছে না এইবাৰ ফাৰ্ষ্ট আহিছে এইটো মোৰ 4th টাইম হ'ব নেকি ফাৰ্ষ্ট টাইম আহিছিলোঁ যেতিয়া মোৰ তেতিয়া গাৰ্লফ্ৰেণ্ডৰ লগত ব্ৰেকআপ হৈছিল মানে বহুত দুখজনক কথা আৰু মই বাছত আহিছিলোঁ তেতিয়া কনভিন্স কৰিবলৈ ব্ৰেকআপ নকৰিবলৈ কিন্তু মানে লগেই নাপালোঁ তাই ফোন কৰিয়ে কৈ দিলে যে নাহিবি প্লিজ ধেৰ ট্ৰেজিক কাহিনী চ' ৰাতিটো মই কমন ফ্ৰেণ্ড এজনৰ ঘৰত থাকি দিলোঁ নেক্সট মৰ্ণিং ৰাতিপুৱা ভাত আৰু ভজা মাছ এক পিচ খাই ট্ৰেইনত উঠি দিলোঁ বেক টু গুৱাহাটী চ' সেইটো আছিল মোৰ ট্ৰেজিক ফাৰ্ষ্ট টাইম ডিপুত তাৰপাছত মা ট্ৰান্সফাৰ হ'ল ইয়ালৈ এণ্ড মা ইয়াত কাম কৰি থাকোঁতে চাকৰি কৰোঁতে 2-3বাৰমান আহিলোঁ প্ৰত্যেকবাৰ আহি ভাল লাগে এণ্ড এইবাৰো আহি স্পেচিয়েলি ভাল লাগিছে ইমান ধুনীয়া এটমছফিয়াৰ পায় আপোনালোকে যিহেতু 5 ছেপ্টেম্বৰত আপোনালোকৰ লোকেল কুম্ফু 3 আহি আছে ইয়াক লৈ পেলাই আপোনালোকে কেনেদৰে আগবাঢ়িব বা ক'ত প্ৰচাৰ চলাইছে আপোনালোকে প্ৰমোশ্যন কৰিছে প্ৰমোশ্যনটো আমি উজনি নামনি চবফালেই কৰিছোঁ ডিব্ৰুগড় সোণাৰী নাজিৰা ডিমৌ বহুখিনি ঠাইত আমি প্ৰথমবাৰ গৈছোঁ এণ্ড প্ৰচাৰৰ কাৰণে স্পেচিয়েলি মই এইবাৰ গীতকেইটাৰ ওপৰত বহুত গুৰুত্ব দিছোঁ এইবাৰ আচাৰ্য বৰপাত্ৰই গীত গাইছে শাশ্বতী ফুকন বাইদেউ ৰাজজ্যোতি কোঁৱৰ গাইছে নীল আকাশে গীত এটা গাইছে এইটো ৰিলিজ হ'ব সোনকালে এণ্ড মই এইটো হেপী যে মই কিছুমান বহুত দিনৰ পৰা কিছুমান ছিংগাৰ্ছ আছে যাক মই গাবলৈ দিম বুলি ভাবি আছোঁ এণ্ড ফাইনেলি সেই চান্সটো পাই গ'লোঁ লোকেল কুম্ফু 3ত চ' দুটামান খুবেই ধুনীয়া বহুত টেলেণ্টেড নতুন আৰ্টিষ্টৰ গান পাইছোঁ এটা এক্সাম্পলত জনম কাশ্যপ আমি জনম কাশ্যপৰ ওচৰলৈ যাম যে যিহেতু আপোনাৰ এবাৰ খুব সুন্দৰ কণ্ঠ ইয়াত দান কৰিছে অনুভৱটো কি লোকেল কুম্ফুৰ জৰিয়তে কেনেকুৱা ধৰণৰ আশাবাদী আচলতে লোকেল কুম্ফু মই স্কুলত থকাৰ দিনৰ পৰা চাইছোঁ আৰু তেতিয়া ফাৰ্ষ্টখন তেতিয়াই ফেন হৈছিলোঁ গোটেই টিমটোৰ লগত তো তেতিয়া চাৰ্লি দা মন্টু দা তো বঞ্জু ইমান কেৰেক্টাৰকেইটা মানে এতিয়ালৈকে আমাৰ মনত থাকি যোৱা তো তেনেকুৱা ইয়াৰ যোনটো এতিয়া লোকেল কুম্ফু 3 আহি আছে তো তাত এটা যে মই গান গাবলৈ পাইছোঁ মই নিজৰ কণ্ঠ দিবলৈ পাইছোঁ সেইটো মোৰ কাৰণে সৌভাগ্যৰ কথা আৰু থেংকছ টু কেনেডা আৰু স্পেচিয়েলি ৰক্তিম দা তো তেওঁ মোৰ একদম নিজৰ দাদাৰ নিচিনা তেওঁলোকে যে মোৰ ভইচটো চুজ কৰিছে এটা গীতৰ কাৰণে আৰু এইটো চাগে কেনেডাৰ নিজৰ লাইফৰ লগত মিলি আছে তেওঁৰ ব্ৰেকআপ হৈছিল বুলি কৈছিলে আৰু গানটো অলপ মানে তেনেকুৱা ট্ৰেজেডি হয় আৰু তো অলপ ওৱান চাইডেড লাভ আৰু মানে দুটামান লাইন যদি হৈ যায় যদি অসুবিধা নহয় চিয়'ৰ কামনা কৰোঁ তোমাৰ জীৱন ৰঙেৰে ভৰি পৰক কামনা কৰোঁ তোমাৰ সুখত আকৰো সৰি পৰক ভুল মোৰে কিয় জানো এই প্ৰয়োজন থাকিবা সুখেৰে তুমিয়ে মোৰ আবাহন মোৰ কামনা সঁচা মৰম পোৱা তুমি সদায় সুখী হোৱা তুমি চিলানো হৈ উৰা তুমি মোৰ প্ৰাৰ্থনা তুমি নামৰ এখনি ছবি তুমি নামৰ হালি পক্ষী আমি নামৰ এখনি ছবি থেংক ইউ সুন্দৰ ইয়া মানে কিমিদাৰ গোটেই কেৰেক্টাৰৰ লগত গানটো মেচ একদম পুৰা কেনেডাৰ দাদাই পছন্দ কৰিছে তেখেতে গানটোত অলপ ওলাব আৰু তো একদম নিজৰ লগত চাগে নিজকে ৰিলেট কৰি পাৰিছে গানটোৰ লগত সেইটো কাৰণে আৰু আমি আকৌ দাদাৰ ওচৰলৈ যাম দাদা যিহেতু 5 তাৰিখে আহিব চিনেমাখন তে ক'ত আপোনালোকৰ চলিব ইয়াত যিহেতু কাৰ্বি আংলঙতো গেলেক্সি হল আছে তাত যোগাযোগ কৰিছে য়েছ গেলেক্সি ডেফিনেটলি চলিব এণ্ড অসমত এপ্ৰক্সিমেটলি 64-65 হলত ৰিলিজ পাব চিনেমাখন এণ্ড আমি এইটো চেষ্টা কৰিছোঁ যে নাহাৰলাগুন ইটানগৰ
শ্বিলং আৰু ডিমাপুৰতো ৰিলিজ হওক আৰু দ্বিতীয় সপ্তাহৰ পৰা ৰেষ্ট অফ ইণ্ডিয়াত বহুত লোকে নাজানে যে আপুনি বলিউডতো কৰি আহিছে মেক্সিমাম মানুহে জানে যদি বহুত লোকেই নাজানে এই পৰ্যন্ত আপুনি বলিউডত কি চিনেমাত কাম কৰিছে শ্বাহৰুখ খানৰ লগত আমি দেখিছোঁ কি চিনেমাখনত কাম কৰিছে আপুনি চ' শ্বাহৰুখ খানৰ লগত মই জৱানত কাম কৰিছোঁ তেওঁৰ 4 মেম্বাৰ অগ্নি টীমৰ যিটো অল্ড এজ লুক আছে চ' সেইটো টীমত আছিলোঁ তাৰ বাহিৰে মেৰিকমত আছিলোঁ ৰাগ দেশ চাংঘাই লাভ কা দিয়েন মোৰ প্ৰথম আছিল সৰু ৰোল এটা য়াৰা এণ্ড মালায়ালম ফিল্ম এখন কৰিছোঁ শ্বাহৰুখ খানৰ লগত বহুতৰ আশা বা সপোন থাকে শ্বাহৰুখ খানৰ ফটো এখন উঠিবলৈ আপুনি তেখেতৰ লগত কাম কৰিছে সেই সময়খিনি কেনেকুৱা ধৰণৰ আপুনি স্পেণ্ড কৰিছিলে বা নাৰ্ভাছনেছ এটা মনত লাগি থাকে কেনেকুৱা ধৰণৰ আপুনি তাত নিজকে মানে খাৰা কৰি ৰাখিছিলে নাৰ্ভাছনেছটো ডেফিনেটলি আছিল কিন্তু এজ এন এক্টাৰ মই এইটো অলৱেজ কৰিছোঁ যে মোৰ চিন যিয়ে নহওক কিয় মই অলৱেজ বহুতবাৰ ৰিহাৰ্চ কৰি যাওঁ চ' সেইকাৰণে মই জেনেৰেলি নাৰ্ভাছ নহওঁ যিমানেই ডাঙৰ এক্টৰৰ লগত কাম নকৰোঁ কিয় এই প্ৰিপেৰেশ্যন কৰি যাওঁ কাৰণে কিন্তু এবাৰ শ্বাহৰুখ খানৰ লগত এইটো হ'ল যে আমি 4জন আছিলোঁ চ' কামখিনি ডিভাইড হৈ আছিল ভাগ ভাগ হৈ আছিল বাট তেওঁৰ লগত কাম কৰোঁতে এইটো ভাল যে খুবেই স্পণ্টেনিয়াছ হয় খুবেই ইণ্টেলিজেণ্ট হয় আৰু তেওঁ নিজৰ যিখিনি ডায়লগ আছে মনে মনে চাই থাকে চাৰিওফালে হাল্লা গোলে চলি নাথাকক কিয় তেওঁ নিজৰ কামখিনি চাই থাকে আৰু যেতিয়া টেক দিয়াৰ সময় আহে তেওঁ ভুল নকৰে চ' এইখিনি চাই বহুত ইনস্পায়াৰিং কথা বতৰা ধুনীয়াকৈ পতা হোৱা নাই মানে এটা মুহূৰ্ততে আছিল য'ত তেওঁ আৰু মই একেলগে আছিলোঁ এটা ছাইডত ৰৈ আছিলোঁ একশ্যন শ্বট আছিল একশ্যন কৰাৰ লগে লগে আমি দৌৰি গৈ গুলীয়াগুলি কৰিব লাগে সেই সময়ত ফুল এটেনশ্যন ফুল ফ'কাছ ৰাখি থ'ব লাগে কেতিয়া একশ্যন কৰিব কেতিয়া আমি ওলাই যাম চ' সেইটো সময়ত কথা পাতিবলৈ আড্ডা মাৰিবলৈ নাই প্ৰিয় দৰ্শক আমি দেখুৱালোঁ যিহেতু তেখেতলোকে এনেদৰে বিভিন্ন যি অসমৰ বুলি নহয় মেঘালয় অৰুণাচল নাহাৰলগুনকে ধৰি পেলাই যি বিভিন্ন যি চিনেমা হলত তেখেতলোকৰ যি লোকেল কম্ফু 3 তেখেতলোকে 5 ছেপ্টেম্বৰত আহি আছে আপোনালোকে চাব আৰু লোকেল কম্ফুৰ এইবাৰ বহুতো নতুনত্ব দেখা পোৱা যাব যি লোকেল কম্ফু 1ৰ কথা যদি ক'বলৈ যাওঁ 1ৰ সকলো কেৰেক্টাৰ তাত দেখা পোৱা যাব বা কিছু চিন তেখেতলোকে তাৰ পৰা ল'ব আৰু আমি এইখিনিকে কৈ পেলাই কাৰ্বি আংলং লাইভৰ পৰা আজি বিদায় মাগিছোঁ ধন্যবাদ